গাইজ কালি মই যিটো জুবিন গাৰ্গৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তাত এনেকুৱা কিছুমান কমেণ্ট দেখা পালোঁ ন, এনেকুৱা কিছুমান লাউৰাই মক্কেলে মানে দিছিলে, যোনবোৰ দেখাৰ পিছত ন মোৰ খঙো উঠিছিল বা হাঁহনি উঠিছিল। কি ক'ম আৰু মানে অদ্ভুত এইবিলাক লাউৰাই ন, লাউৰা বুলি এইকাৰণে কৈছোঁ যে মোকো লাউৰা চাউৰা কিবা কিবি ধৰণৰ কমেণ্ট কৰিছে কাৰণে ময়ো লাউৰা বুলি ৰিপ্লাই দিম। কাৰণ ন ভালকৈ ব্যৱহাৰ কৰিলে সদায় ভাল ব্যৱহাৰ পাব, যদি বেয়াকৈ কৰে ন তেতিয়াহ'লে বেয়াকৈ পাব। চ' লাউৰাহঁত শুন, জুবিন গাৰ্গ ন মোৰ ফেভাৰেট হয়, ময়ো জুবিন গাৰ্গক ভাল পাওঁ। জুবিন গাৰ্গ মোৰ মানে কি ক'ম, মোৰ বহুত ফেভাৰেট ছিংগাৰ হয়। আৰু যদি বাই চান্স অসমত জুবিন গাৰ্গ থাকি ভাল ছিংগাৰ বাই চান্স ওলাই গ'ল, তথাপিতো মোৰ জুবিন গাৰ্গ ফেভাৰেট হৈ থাকিব। আৰু সেইবুলিকে জুবিন গাৰ্গে কিবা ধৰণৰ কথা কিছুমান ক'ব, আৰু সেইটোক যদি মাত নামাতো, ভুলটো যদি ভুল বুলি নকওঁ তেতিয়াহ'লে কেনেকৈ হ'ব ন। চ' জুবিন গাৰ্গে কি কথা কৈছিলে সেইটোৰ ওপৰত মই মাত মাতিছিলোঁ। গতিকে সেইটোৰ ওপৰত মানে কিছুমান লাউৰাহঁতে মোক কমেণ্ট কৰিছে। কি ক'ম আৰু দুটামানে কৈছিলে যে লেউৰাই হয় লাউৰা যি হয় বাৰু, কৈছিলে যে KGF-ৰ ফুল ফৰ্মটো কি। শুন ভাই, KGF-ৰ ফুল ফৰ্মটো ন বহুতে জানে আৰু বহুতে নাজানিব পাৰে। কৈ দিছোঁ, কলাৰ গ'ল্ড ফিল্ডছ। চ' শুনিলে লেউৰা, সেইটো হয় সেইটো KGF-ৰ ফুল ফৰ্ম আৰু সেইটো। আৰু কিছুমান দুটামান লেউৰাই কৈছিলে যে কি বুলি কয়, চাউথৰ গান দুটামান গাব লাগে। চাউথৰ গান শুনাই দিব লাগিব। আমাৰ ঘৰলৈ আহিবি, তোক শুনাই দিম মই। লগতে ভুলুকা বাঁহ এডাল লৈ আহিবি, ধুনীয়াকৈ তোক মই বুজাই দিম হা। বুজি পাইছনে? ধুনীয়াকৈ বুজাই দিম। তাক গানো শুনাই দিব লাগিব চালা, নকওঁ আৰু মই। আৰু কি কৈছিলে আৰু কিবা কিবি অলপমান কৈছিলে, মোৰ মনত নাই বাৰু কমেণ্টখিনি। আৰু দুটামানে কৈছিলে বাৰু অসমীয়া ফিল্মক ইমানে বেয়া পাওঁ নে ভাই। অসমীয়া ফিল্ম ময়ো চাইছোঁ, মই এতিয়া নোচোৱা হ'লোঁ কাৰণ অসমীয়া ফিল্মত সেইটো বিচাৰি নাপাওঁ। যিটো ফিলিং এটা মানুহে চিনেমাখন কিয় চাই যে সেই ফিল্মখন চাই ভাল পাব লাগিব, সেই ফিলটো অসমীয়া ফিল্মত এতিয়া নাইকিয়া হৈ গ'ল। আৰু তেনেকুৱা নাই কি মিছন চাইনা বহুতে চাব গৈছে, কাঞ্চনজংঘা বহুতে চাব গৈছে, পিয়া চাব গৈছে। পিয়াখন মই বাই চান্স মই ভুলক্ৰমে মই টিভিত চাইছিলোঁ হ'বলা। ভাই অকণমান সময় চাই লৈ মাথাটো মোৰ কিবা ধৰণৰ গৈছে, কি ফিল্ম মানে একেটা টাইপৰ কিবা কিবি অলপ দেখাই থাকে। কি মানে অদ্ভুত ধৰণৰ কাহিনী ভাই। মিছন চাইনাখন অদ্ভুত, মোৰ মোবাইলতে চাইছোঁ হ'বলা, অদ্ভুত ধৰণৰ কাহিনী। কি ক'ম আৰু কাঞ্চনজংঘাৰ কথা মই নকওঁ বাৰু, অলপমান চাইছিলোঁ তেনেকৈ। বহুত ফটুৱা বুলি কৈছে বহুতে, মোৰ লগৰ বহুতে কৈছে। কাৰণে সিহঁতে যেতিয়া ক'লে ফটুৱা, যেতিয়া মই নাচালোৱে আৰু, কাৰণ চালেই মানে মাথাটোৱে গৰম হ'ব। গতিকে মই নাই চোৱা, আৰু সেইকাৰণে মই কথাটো কৈছোঁ যে কোনো ভাল পোৱা নাই মিছন চাইনা, কাঞ্চনজংঘা, পিয়া এইবিলাক কোনো ভালেই পোৱা নাই, কোনো মানুহে ভাল পোৱা নাই। আৰু যোনে ভাল পাইছে মই সেইটো কথা নাজানো, যিটো মোৰ মনৰ কথা বা যিটো সঁচা মই সেইটো ওপৰতে কথাটো কৈছোঁ। আৰু জুবিন দাৰ গানৰ ওপৰত মই কেতিয়াও কোৱা নাই। গান জুবিন দাকে 100% পাৰফেক্ট হয়, মানে এনেকুৱা ধুনীয়া ভইচ। জুবিন দাৰ যিটো ভইচ ন মোৰ ফেভাৰেট হয়, বা জুবিন দা মোৰ কি বুলি ক'ম আৰু মানে গম পাইছে। চ' জুবিন দাক মই বেয়া বুলি কোৱা নাই। জুবিন দাই যিটো কথা কৈছে ন সেইটোৰ ওপৰত। চাউথৰ ফিল্মক ছাপোৰ্ট কৰিব নালাগে ভাই। চাউথৰ ফিল্ম হ'ল সৌ আকাশৰ লেভেলৰ, অসমীয়া ফিল্ম হ'ল মাটি এইকণ লেভেলৰ, আৰু বলিউড হ'ল বাৰু মানে মাজত পৰি আছে। এতিয়া ভাবকচোন ছাপোৰ্ট কোনটোক কৰিব। সঁচা যে জুবিন দাই যদি চাউথৰ ফিল্ম চাব নালাগে বুলি কোৱাত বহুতে নাচাব পাৰে, আৰু মইতো একেবাৰে নামানো। কাৰণ জুবিন দাৰ এইটো কথা যে চাবই নালাগে, সিহঁতক ছাপোৰ্ট কৰিব নালাগে। মই 100% মোৰ ফালৰ পৰা পূৰা ছাপোৰ্ট কৰিম ভাই। তেনেকৈ অসমীয়া ফিল্মকো মই ছাপোৰ্ট কৰিম যদি ভাল ফিল্ম বনাই ন, কাহিনীত পূৰা দম থাকিব লাগিব। মানে মানুহ যাতে চাই লৈ পেলাই এনেকুৱা ফিল নহয় যে কি পইচাটো হয় এনেই 200-300 টকা এটা খৰচ হ'ল, যাতে এই ফিল্ডটো মানুহ নাহে। কাৰণ এতিয়া চাউথৰ ইমান ধুনীয়া ধুনীয়া ফিল্ম ন, KGF, টিউবুলাৰ, এইবিলাক ফিল্ম মানুহে 300-400 যিমান দিয়ে খৰচ নকৰি নাথাকে কিয় হলত, মানে সেই ফিল্ডটো নাহে যে মোৰ 300 টকা আজি খৰচ হৈ গ'ল, এনেই বেকাৰ গ'ল বুলি, যাতে সেই ফিল্ডটো মানুহৰ মনলৈ অহা নাই। কিন্তু অসমীয়া ফিল্ম এখন যেতিয়া চাবলৈ যায় ন, সেইডাল ফিল আহি যায়। আৰু মইতো ডাইৰেক্ট মই ফিল্মটো এতিয়ালৈকে চাবলৈ তেনেকৈ নাযাওঁ। অসমীয়া ফিল্ম হলত চাই পোৱাই নাই মই আজিলৈকে চাগে, আজিলৈকে নাই পোৱা। আৰু ভৱিষ্যতে যদি ভাল ফিল্ম হয় তেতিয়া মই নিশ্চয় যাবলৈ চেষ্টা কৰিম। আৰু চাউথৰ ফিল্মটো মই গম পাইছে ন, পাগল চাউথৰ ফিল্মৰ কাৰণে ভাই। আৰু কি ক'ম, বহুত কিবা কিবি কমেণ্ট আছিলে চাগে, তাই কিছুমান মনত নাই পৰা। চ' যিমানখিনি, আৰু মই জুবিন দাক একেবাৰে বেয়া নাপাওঁ। মই জুবিনৰ কথাটোৰ ওপৰতহে মই মাত মাতিছোঁ। চ' এনেই অযথা কমেণ্ট কিছুমান নকৰিবা দেই, লেউৰাহঁত যোনকেইটা লেউৰাই মোক কমেণ্ট কৰিছিলি। চ' বুজি চাই নহয় ভাই, ময়ো জানো কথা ক'ব, ইমানো বুৰ্বক নহয় আৰু মই। গতিকে কিবা এটা কোৱাৰ আগত অলপমান ভাবি ল'লেই হ'ল। আৰু কি মতামত আপোনালোকৰ ওপৰত প্লিজ কমেণ্ট কৰি জনাব। গম পাইছে আৰু।